আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গৰমত পিন্ধিব পৰা দুযোৰ ধুনীয়া ৱাছ কটনৰ কাপোৰ আৰু কাপোৰকেইযোৰ ইমান বেছি মৰম লগা হয়। কাপোৰৰ কোৱালিটিৰ লগতে কালাৰ কেইটাও বিৰাট বেছি ধুনীয়া হয় আৰু প্ৰথমটো দেখাইছোঁ চাওকচোন গ্ৰে কালাৰত হ'ব আৰু বিৰাট বেছি মৰম লগা হয়। ইয়াত চিলভাৰ গুণা আৰু এনেকৈ য়েল্লো কালাৰৰ কাম কৰা আছে। এই কাপোৰকেইযোৰৰ ফুলকেইপা একদম ডাঙৰ ডাঙৰ হয়, একদম জিলিকি থাকে দূৰৰ পৰাই, বিৰাট বেছি ধুনীয়া হয়। আৰু এইখন হ'ব ইয়াৰ মেখেলাখন। মেখেলাখনত ধুনীয়াকৈ তলত এটা ডাঙৰকৈ পাৰি যাব আৰু ডাঙৰ ডাঙৰকৈ ফুল থাকিব য়েল্লো আৰু চিলভাৰ কালাৰ। এইখিনি হৈছে চাদৰৰ সাইড পাৰিখিনি, লগতে ব্লাউজৰ পিচটো। লগতে কাপোৰকেইযোৰ পিন্ধিবৰ কাৰণে একদম কমফৰ্টেবল হয় আৰু নেক্সটযোৰ হ'ব ব্লু কালাৰত। ইয়াত তিনিটা কালাৰৰ কম্বিনেশ্যন কৰা আছে, এনেকৈ য়েল্লো, চিলভাৰ আৰু ৰেড কালাৰত। এই কাপোৰযোৰ বিৰাট বেছি ধুনীয়া হয়, একদম জিলিকি থাকে দূৰৰ পৰাই কাপোৰযোৰ, বিৰাট বেছি মৰম লগা। এইখন হৈছে ইয়াৰ চাদৰখন আৰু এইখন হৈছে ইয়াৰ হেভিকৈ মেখেলাখন। মেখেলাখনতো ওপৰলৈকে ফুল থাকিব। আপোনালোকৰ যোনযোৰে ভাল লাগিছে সোনকালে বুকিং কৰিব, একদম অফাৰ প্ৰাইজত দি আছোঁ এতিয়া। আৰু এইখিনি হৈছে ইয়াৰ সাইড পাৰিখিনি, লগতে ব্লাউজৰ পিচটো। যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনত থকা নম্বৰ হোৱাটছআপ কৰিব আৰু সোনকালে বুকিং কৰিব। ধন্যবাদ।